সিদ্ধান্ত কি পৰীক্ষিত এই মুহূৰ্তত এক সিদ্ধান্তত উপনীত হ'ল যিটো সিদ্ধান্ত আৰম্ভণিত আৰু যিটো সিদ্ধান্ত শেষত কুকে পাৰস্পন্দ ক'লে সপ্তম দিৱসৰ দিনা তৃতীয় পহৰ উপগত হৈছে ঠিক 3:30 বাজিছে পৰীক্ষিতে আপোনা আপুনি কৈ উঠিল এই বাক্যটো যে মই তৰিলো ভগৱন্ত ভক্তবৎসল কৃষ্ণই মোক তৰিবৰ কাৰণে তোমাক পঠাইছে আৰু পৰীক্ষিতে সেইদিনা সিদ্ধান্ত কৰিলে যে মোৰ জীৱন ধন্য বহি আছে পৰীক্ষিত কৃষ্ণ কোৱা ৰাধি শৰীৰত নাই জ্ঞান ব্ৰহ্মত সমাধি ধৰি খাব নোৱাৰে এইটো মোৰ পৰম প্ৰসাদ কৃষ্ণৰ কৃপাতে পাইলো বিপ্ৰ খাব জানো যা বিফলে মোৰ ভিতৰ অসন্ততি থাপচলে উপজাইলে মোৰ বীৰপতি ভয় যেনে উপজে পৰাইতো নুহি তাৱে বীৰপতি নবৈলে নভজাই কৃষ্ণ পাৱে হেন জানি প্ৰাণ প্ৰভু ইষ্ট দেৱ মোৰ থাপচলে যে দিলংগ সংসাৰ দুৰ্ঘুৰ কি পৰীক্ষিতে সেইদিনা সিদ্ধান্ত কৰিলে সপ্তম দিৱসৰ দিনা বহি আছে হে গুৰুদেৱ মই সঁচাকৈ ভবা নাছিলো মই কৰিলো মই ভাবিলো তই প্ৰকাশ ধনত মোৰ মৃত্যু হ'ব কিন্তু এতিয়াহে মই জানিছো খাব নহয় এইটো মোৰ পৰম প্ৰসাদ মোৰ খাপ নহয় এইটো প্ৰসাদ কৃষ্ণৰ কৃপাতে পাইলো বিপ্ৰসাদ মই কৃষ্ণৰ কৃপাতে বিপ্ৰসাদটো পালো কেলে জানো যা বিফলে মোৰ ভিতৰৰ সন্ততি মই ভগৱান কৃষ্ণক মাতৃ গৰ্ভতে মোৰ দৰ্শন কৰিলো পুত্ৰৰ গৰ্ভত আপুনি মই প্ৰভু দৰ্শন কৰিলো গৰ্ভতে ৰাখিল মোক সেইকাৰণে মোক বিষ্ণুনাথ নাম দিলে আৰু পৰীক্ষিত কুলে নামনা কি পৰীক্ষিত নাম পৰীক্ষিত কুলত জন্ম হোৱাৰ কাৰণে মোৰ নাম পৰীক্ষিত হ'ল গতিকে মই ধ্বংস হ'ম মই নষ্ট হ'ম বুলি ভাবি প্ৰভু ভগৱন্তই মোক দয়া কৰি মোক সেইদিনা মৃগয়ালৈ পঠিয়ালে আৰু মই মৃগয়ালৈ গৈ এই খঙত বিভোৰ হৈ সমীপুনি নেকি মই মৰা সাপটো আৰি দিলোঁ বাপসকলে আইসকলে আপোনালোকৰ প্ৰতি আমাৰ নিবেদন চাব ভাগৱত আৰম্ভ হৈছে এটি মৰা সাপেৰে আৰু ভাগৱত শেষ হৈছে জীয়া সাপেৰে চাবচোন বাৰু ভাগৱত আৰম্ভ হৈছে জন্মাদস্য জন্ম আৰু ভাগৱত শেষ হৈছে মৃত্যু জন্ম আৰু মৃত্যু জন্মৰ পৰা মৃত্যু হাত সাৰিবৰ কাৰণে ভাগৱত এইটোকে বালু গুৰুজনাই কীৰ্তন শাস্ত্ৰত জাম্বন্তৰ যোগেদি দেখুৱাইছে স্ৰষ্টাৰ উঠে স্ৰষ্টা তুমি সৰ্বদ্ৰষ্টা উধাৰি ধৰিলা ভূমি জীৱৰ নিয়ন্তা পৰম আত্মা মৃত্যুৰ অন্তক তুমি হয়নে মৃত্যুৰ অন্তক তুমি মানে মৃত্যু ঘটাওতা কোনে মৃত্যু ঘটাব ভগৱন্তই কৃষ্ণই তাৰ মানে আপুনি জন্ম হৈ আহিছে মই জন্ম হৈ আহিছো মৰিবৰ কাৰণে মৰিলো মানে শেষ নেকি নহয় মৰিলো মানে কি পুনৰ জন্ম হোৱাহে বুজায় মৰিলো মানে শেষ নহয় কিন্তু মৃত্যু ঘটাওতা কৃষ্ণ এইটোকে গুৰুজনাই জাম্বন্তৰ স্তুতিত লিখিছে কীৰ্তনত স্ৰষ্টাৰ উঠে স্ৰষ্টা তুমি সৰ্বদ্ৰষ্টা উধাৰি ধৰিলা ভূমি জীৱৰ নিয়ন্তা পৰম আত্মা মৃত্যুৰ অন্তক তুমি মৃত্যু ঘটাওতা কোন ভগৱন্ত গতিকে পৰীক্ষিতৰ কি হ'ল সপ্তম দিৱসত পৰীক্ষিতৰ জ্ঞান আহিল মোক যে সেইদিনা তুমি মৃগয়ালৈ দিলা মই যে বিয়াহত আকৌ সমীপুনি ডিঙিত খাপ মেৰিয়াই দিলোঁ খাপ নহয় এইটো মোৰ পৰম প্ৰসাদ ঈশ্বৰৰ কৃপাতে পাইলো বিপ্ৰসাদ
জানুচা বিফলে মৰে ভিতৰৰ সন্ততি খাপচলে উপজালে নিৰপূৰগতি মই যদি সিদিনা মিৰুৱালে নগলোহেঁতেন শ্ৰমিকৰ যদি খাপ মিলিয়াই নিদিলোহেঁতেন শ্ৰমিকৰ ল'ৰাই তথ্যকে দংশন কৰক বুলি যদি খাপ নিদিলেহেঁতেন তেনেহ'লে একোৱেই নহয় খাপ পাই জন্মেজয় ৰজাপতি মই গংগা তীৰলৈ গুচি আহিলোঁ গতিকে মই সাধুকন্ত মহন্তসকলক সুধিলোঁ কোনেও উত্তৰ দিব নোৱাৰিলে সুখদেৱ তুমি আহিলা তুমি মোক উত্তৰ দিলা আৰু মই ধন্য সুকে পৰীক্ষিত কৈছে পৰীক্ষিত মই ভাগৱত তোমাক কোৱা নাই গুৰুদেৱ কি ভাগৱত মোক কোৱা নাই মই তোমাক কোৱা নাই নহয় ভাগৱত গুৰুদেৱ কাক কৈছে ভাগৱত ৰাজৰ ঋষিসকলক কৈছে নাই কোৱা দেৱ ঋষিসকলক কৈছে বোলে নাই কোৱা ব্ৰহ্ম ঋষিসকলক কৈছে বোলে নাই কোৱা কিয় কোৱা নাই মই এওঁলোকক এইকাৰণে কোৱা নাই এওঁলোক সকলো অভিমানী জন্ম কৰ্ম বৰ্ণাশ্ৰম কুল আদি যত উত্তম গুবলীয়া গৰ্ভ নুপজে মনত ও গৰ্ভ শূন্য হোৱা যিটো হৰিক পূজয় ও জানিবা সেইজন হৰিৰ প্ৰিয় হয় এওঁলোক কোনোবা বলত কোনোবা বিদ্যাত কোনোবা জ্ঞানত কোনোবা বংশৰ গৌৰৱত এওঁলোক গৌৰৱান্বিত গতিকে এনেকুৱাকে অভিমানত অভিজ্ঞসকলক ইতিমধ্যে আমি ভাগৱত কোৱা নাই আৰু এওঁলোকে ভাগৱত ৰাখিবও নোৱাৰে ৰাজৰ ঋষিসকলে ক'ব আমি ৰাজৰ ঋষি ৰজাই আমাৰ পৰা শৰণ ভজন লয় আমাক সেৱা কৰিয়ে ৰজাই যাত্ৰা আৰম্ভ কৰে আমাতকৈ কোন দেৱ ঋষিসকলে ক'ব দেৱতাসকলে আমাৰ পৰা শৰণ ভজন লয় আমাক সেৱা কৰিয়ে দেৱতাসকলে সেৱা কৰিবলৈ যায় আমাক নোসোধাকে দেৱতাসকলে কৰিব নোৱাৰে গতিকে আমি দেৱ ঋষি আমি ব্ৰহ্ম ঋষি ভাগৱত শাস্ত্ৰ আৰম্ভণি নিজে ক'লে ভূন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ চকু মুদাৰ লগে লগে ব্ৰহ্ম সমাধিত আহি যায় গতিকে আমি ব্ৰহ্ম ঋষি এই এনেকুৱা লোকে ভাগৱত ৰাখিব নোৱাৰে কোনে ৰাখিব পাৰিব ভাগৱত গুৰুদেৱ পৰীক্ষিতে সুধিলে সুকে কৈছে অ গৰ্ভ শূন্য হোৱা যিটো হৰিক পূজয় ও জানিবা সেইজন হৰিৰ প্ৰিয় হয় সেইজনেহে ভাগৱত ৰাখিব পাৰিব হৰিৰ প্ৰিয় বোলে এই ৰাজৰ ঋষি দেৱ ঋষি ব্ৰহ্ম ঋষি সমাজত তেনেকুৱা লোক আছে নাই বোলে এজন আছে কোন তোমাৰ পিছফালে বহি আছে পানী জ্বলি কোন উগ্ৰসভা পুত আছে আগতে উৎসুকে আগলিনি দেখি তাংগ বুলিলন্ত সুকে এই সুতে কৈব ইটো ভাগৱত কথা নমিষাৰত ঋষি সমাজত কথা এই ভাগৱত নমিষাৰত এই সুতে ঋষিসকলৰ আগত ক'ব কোনসকলক ক'ব এইসকলকে ক'ব বোলে কেলে এওঁলোক অভিমানত ব্যস্ত এওঁলোকে ইয়াৰ পৰা যাব এওঁলোকে গৈ নিজৰ যিটো নীতি নিজৰ যিটো আস্থা নিজৰ যিটো কাষ্ঠা নিজৰ যিটো নিয়ম এইমতেই বৰ্তি থাকিব গতিকে সেইমতে থাকিম আৰু সেইকাৰণে তেওঁলোক সেইভাগে থাকিল পিছত আকৌ এই সুতে ভাগৱত নমিষাৰ লাইনত পুনৰ ভাগৱত ৩২ সহস্ৰ ৬০ সহস্ৰ আছিলে ৩২ সহস্ৰ উঠিল ২৮ সহস্ৰৰ আগত আকৌ উত্তৰ সুতে সৰুকাতে ঋষিসকলৰ আগত ভাগৱত ক'ব লাগিল পিছে সুকে পৰীক্ষিতক এই বুলি কৈ সুকে কান্দিব লাগিল সুকে যেতিয়া কান্দিব লাগিল সুকে কন্দা দেখি সুত আচৰিত হ'ল সুতে সুধিছে গুৰুদেৱ পৰীক্ষিতে সুধিছে সুতে নহয় পৰীক্ষিতে সুধিছে সুকক গুৰুদেৱ আপুনি কান্দিছে বোলে মই কান্দিছো বোলে কিয় কান্দিছে মহাকাৰুণিক সুকে
লোকৰণী কালত দেখি পৰম ব্যৰ্থিত ভৈলাচিত ৰাজাক বুৰন্ত চাই শুনা পৰি ভিতৰাই যেন মোৰ মনে বিপৰীত বেদুৰ ৰহস্য যিটো মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কলিৰ মলিন লোক শুনি কবে নিষ্ঠ লোক অভিপ্ৰায় হেনহে আমাৰ জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো ব্ৰহ্মা হৰে খেলে অভিষেদ কলিত বহুতে তাংক ভজিবে নপাৰিবে পাখণ্ডে কৰিবে বুদ্ধি ভেদ গোটেই কান্দিব লাগিব কান্দি কান্দি গোটেই ভাগৱত শেষ কৰিবলৈ ধৰিলে ভাগৱতৰ শেষত গোটেই কন্দা দেখি পৰীক্ষিতে সুধিলে গুৰুদেৱ আপুনি কান্দিছে কান্দিছো কেলে কান্দিছে মই বৰ্তমান ভৱিষ্যত গোটেই বিলাক মোৰ দৰ্শন হৈছে তোমাক ভাগৱত কলো তুমি যাবাগৈ এই ভাগৱত মহত্বত থাকিব মহত্বত থাকোঁতেও কলিৰ প্ৰভাৱে প্ৰভাৱিত হৈ এই ভাগৱত বস্তু থাকিব বিচাৰিব মহাকাৰু নিকষে লোকৰ নিকাৰো দেখি পৰম ব্যৰ্থিত ভৈলাচিত ৰাজাক বুলন্দ চাই শুনা পৰীক্ষিত ৰাই যেন মোৰ মনত কৰি মোৰ মনত বিপৰীত প্ৰতিক্ৰিয়া এটা হৈছে কি বিপৰীত প্ৰতিক্ৰিয়া হৈছে বেদৰ ৰহস্য এইটো মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ বেদ বেদান্ত উপনিষদ গীতা ভাগৱতৰ ৰহস্য শাস্ত্ৰ পৃথিৱীত মই প্ৰচাৰ কৰিলো উদ্দেশ্য কি কলিৰ মলিন লোক শুনি কবে নিষ্ঠা লোক অভিপ্ৰায় এইটো আমাৰ কলিৰ মনমতি মনুষ্য উদাহৰণ বুলি মই কলো কিন্তু জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো ব্ৰহ্মা হৰে সেইটো অভিষেদ অনন্ত কোটি কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ জগতৰ গুৰু পৰম গুৰু ঈশ্বৰে ভগৱন্তক কলিত বহুতে টাংক কলি যুগত বহুতে কিন্তু বুজিব নোৱাৰিব কলিত বহুতে টাংক বুজিব নোৱাৰিব বুজিব নোৱাৰিব কেলে পাখণ্ডে কৰিলে বুদ্ধি ভেদ পাখণ্ড সকলে বুদ্ধি ভেদ কৰিব সুখদেৱক পৰীক্ষিতে সুধিলে গুৰুদেৱ পাখণ্ড কাক বোলে কোনসকল পাখণ্ড পুনৰ কলে অবৈষ্ণৱ বস্তু জয় লোকা সব পাখণ্ড প্ৰকৃতি তাহা অবৈষ্ণৱ লোকসকলকহে পাখণ্ড বুলি শাস্ত্ৰই কৈছে তেনেহ'লে বৈষ্ণৱ কাক বোলে গুৰুদেৱ বিষ্ণু ৰেখে নাম লয়া বিষ্ণু কেহে ভজে বিষ্ণু ব্যতি ৰেখে আন দেৱ কন ভজে মুখে মুখে লৈ মুখে বিষ্ণু গুণ নাম কলিত জানিবা সেই বৈষ্ণৱ মহাজন বিষ্ণু নাম লৈ বিষ্ণু কেহে ভজে বিষ্ণু ব্যতি ৰেখে আন দেৱ কন ভজে মুখে মুখে লৈ মুখে বিষ্ণু গুণ নাম কলিত জানিবা সেই বৈষ্ণৱ মহাজন কলি যুগত সেইজনকে বৈষ্ণৱ বুলিছে আৰু আপোনালোক সন্ত মহন্ত যিসকল আছে বামবান্ধৱ এখন হৰিনাম ধৰ্ম বস্তু যি ৰক্ষা কৰি আছে এই সকলকে কিন্তু বৈষ্ণৱ বুলিছে অবৈষ্ণৱ বস্তু জল লোকা সব পাখণ্ড প্ৰকৃতি দেখা যিসকল অবৈষ্ণৱ তেৰাসকলক তেওঁলোকক পাখণ্ড বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে গতিকে বৈষ্ণৱসকলৰ প্ৰতি আমাৰ নিবেদন বৈষ্ণৱৰ গুণ হ'ল কি বিষ্ণু কৃপা বৈষ্ণৱৰ আমাৰ নীতিটো কোনটো হ'ব লাগে ভাগৱত শাস্ত্ৰই দেখুৱাইছে কি নিৰ্বাইল তুলসী ঘান লয় না শিকাই বিষ্ণুৰ নবেদ মাত্ৰ আস্বাদে জিবাই পুত্ৰ পত্নী সভা সুখে বংগ কৰি দিব আপোনাৰো প্ৰাণ কৃষ্ণ পাও দেৱৰ দিব কৰিব সুৰিত হৰি ভকত সহিতে বৃক্ষ প্ৰতি পশু কোৱাৰ চিতে যথোচিতে তাতো কৰি সাদৰিবে মনুষ্য জাতি কওঁ ধৰ্মিষ্ঠ জনক আদৰিবে ততো নিকওঁ যিটো নিজ ভক্ত কৃষ্ণ শুনিল পান ধৰ্মিষ্ঠটো ঠিক কৰি বেক বহুমান এইটো বৈষ্ণৱৰ নীতি শুনিও সভাখন মহাভাগৱত পদ কৃষ্ণ কথা পৰম অমৃত ভূপতি মুক্তি যত সবে হুৱে উপগত ইহ পৰলোকে মহাহি
যুগত নজানে কেৱে পৃথিৱীত সুখ দেৱে কৰি যুগে কৰিলা প্ৰচাৰ বিচাৰি নিশ্চয় কৰি কিয়াক কৰ্ম ভৰি মহা মহা ভাগ্য আছে জৰ অ সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰ তত্ত্ব কৃষ্ণেকে পৰম ইষ্ট দেৱ পূজৈ জাক ব্ৰহ্মাৰে পুনৰু বা মৰণৰে কান্ত আখি সমস্ত শাস্ত্ৰৰ মত বেদ বেদান্তৰ তত্ত্ব কৃষ্ণেকে পৰম ইষ্টদেৱ জাকৰ নামৰ ধৰ্ম বোলে চাৰিও যুগত শ্ৰীমন্ত শংকৰ গুৰু কৰিছা বেকত সহজে সতত যিটো আচৰিতে পাৰে সেই নাম ধৰ্ম বস্তু প্ৰচাৰে শংকৰে যি নাম ধৰ্ম বস্তু শংকৰদেৱ মহাপুৰুষে প্ৰচাৰ কৰিলে আনৰ দেৱ আনৰ ধৰ্ম কাহাকো নাতৰি একে কৃষ্ণ দেৱতাৰ নাম মাত্ৰ ধৰি যি পাৰে চিঠিতে বন্ধ সেই মুখ্য কৰ্ম ভাগৱতৰ গ্ৰন্থে বোলে সেই নাম ধৰ্ম বস খাটাং সিদ্ধান্ত চাৰি বেদ সেই একে সিদ্ধান্তকে দিলে ভাগৱতত কি বুলি চাৰি বেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্ৰ পৰম বেদান্ত ভাগৱত সনক সনন্দ মুনি যুগ জ্ঞানে বিচাৰিয়া উধাৰিলা আৰ সাৰতত আগম পুৰাণ যত বেদান্তৰ তাৎপৰ্য জানি কৰা ভগৱতীক সাৰ শ্ৰৱণ কীৰ্তন বিনা নপিনে নপাই জানা ইটো ঘূৰ সংসাৰৰ পাৰ ইহে নমনুষ্য জন্ম ক্ষেত্ৰৰে নপাইবা আৰ চাৰি বেদে কয়ে নিষ্ঠ কৰি অ গোবিন্দৰ চৰণৰ কিংকৰে শংকৰে কহে সদা লাগি বোলা হৰি হৰি বেদ বেদান্ত উপনিষদ গীতা ভাগৱত সকলো শাস্ত্ৰৰ সাৰ হ'ল নাম ধৰ্ম এই নাম ধৰ্মটো আৰু একো নাই এই ভগৱত শাস্ত্ৰ শিলৰত্ন বেদ বেদান্তৰ সাৰ আৰু নাম ধৰ্ম কাক বোলে জাকৰ নাম ধৰ্ম বোলে চাৰিও যুগত শ্ৰীমন্ত শংকৰ গুৰু কৰিছা সহজে সতত যিটো আচৰিত পাৰে সেই নাম ধৰ্ম বস্তু প্ৰচাৰে শংকৰে আনৰ দেৱ আনৰ ধৰ্ম কাহাকো নাদৰি একে কৃষ্ণ দেৱতাৰ নাম মাত্ৰ ধৰি যি পাৰে চেদিবে মন সেই মুখ্য কৰ্ম ভাগৱত গ্ৰন্থে বোলে সেই নাম ধৰ্ম বস শেষ সিদ্ধান্ত আৰু ত্যাগ কৰিব একো নাই এ ৰাম অ যাৰ নাম লৈলে মাত্ৰ যজ্ঞ কৰি বাৰ পাত্ৰ হোয়াতি বোলে সন্ত জাতি নভজিয়া নদেও আনকে হে কৰে সেও ইকিজন জানা আত্মঘাতী অদুৰ্লভ মনুষ্য জন্ম পায়া যিটো নৰোত্তম হৈ এক শৰণ কৃষ্ণত স্মৰৈ ৰাম নাম মুখে সংসাৰ কৰি সুখে শিকি পাইলে বেদান্তৰ তত্ত্ব আপুনি বেদ বেদান্ত আমি অলপ আগতে কৈ গৈছো নহয় চাৰি বেদ অষ্টাদশ স্মৃতি নিৰন্তৰ এহি দেৱী চৈকুজাত ব্ৰাহ্মণ খবৰ জাক বোলে কণাচাৰৰ একচৈত নাই দুগুণ থাকিলে অন্ধ হৈ কোনো নাই হেন অন্ধ সৰু ভাগৱত ধৰ্ম ধৰি লৰি পুৰতে তাৰ নিপিছলৈ ধৰি হৰিত ভগৱতী ধৰ্ম যিজনে আচৰে নিত্য নৈমিত্তিক কৰ্ম কৰে কতো এৰে তাকম্বাৰৰ ধৰ্ম বস্তু নহয় যিটো ধৰে নকৰীয়া পাৰ ফল সমস্ত ধৰ্মৰে আপুনি বেদ অধ্যয়ন কৰিবলৈ বেনাৰসলৈ যাবলৈ তৰ্ক শাস্ত্ৰ ব্যাকৰণ উপাধি ল'বলৈ প্ৰয়োজন নাই মাত্ৰ এক কৃষ্ণদেৱ কৰিবকেও ধৰি তাহানো কেৱল শৰণ ভজন লওক গুৰুদেৱ নাম ভক্তৰ আশ্ৰয় গ্ৰহণ কৰক সদা সৰ্বদা ৰামকৃষ্ণ নামৰ অধিবৃদ্ধি কৰক আপুনি বেদ পঢ়াও হ'ল বেদান্ত পঢ়াও হ'ল উপনিষদো হ'ল সমস্ত শাস্ত্ৰ আচৰণ কৰাও হৈ গ'ল নামতে সকলো তপ জপ যজ্ঞ ব্ৰত তীৰ্থ হোম স্থান দান সোমাই আছে অকল নাম ধৰিব এ ৰাম নেনা আয়ু আলে জালে কেতিখনে ধৰে কালে ইহে কথা নবকে কাণত বন্ধু মাধৱক এৰি খেলাৱে মায়াৰ এৰি কিনো মোহ হৈলা বুদ্ধিহত এই যি
লাগে ইমানখিনি জনাৰ পিছতো নাম ধৰা নাই, নাম কোৱা নাই, জনমৰ কাম নাই, এনেই আহিলে এনেই গ'ল। ভকত দুজন আছিলে, তীৰ্থল বুলি গ'ল আৰু ইয়াৰ পৰা গাঁৱৰ ৰাইজে ফুল মৃদং ঢোল পেঁপা বজাই আৰু বিদায় দিলেগৈ। তীৰ্থলে গ'ল, এইদৰে তীৰ্থ কৰি আছে। এই কেইবছৰমান যোৱাৰ পিছত এজনৰ নাম ৰামদেৱ মিশ্ৰ, এজনৰ নাম হৰিদেৱ মিশ্ৰ। এই ৰামদেৱে হৰিদেৱক কৈছে বোলে, হেৰি আপুনি কিবা চিন্তা কৰি থাকে, কি চিন্তা কৰি থাকে? বোলে মই এনেই আহিম যে লাগে সংসাৰ তীৰ্থ বোলে কেলে আপুনি আজি কেইবাবছৰ তীৰ্থত একো পুণ্য কৰিব পৰা নাই নেকি? বোলে যি পাইছোঁ পাইছোঁ বোলে কথাটো ক'বলৈ অলপ টান লাগে। বোলে কি বোলে হেৰি যে এই ঘৰলৈ মনত পৰি থাকে, কেলে আপোনাৰ ঘৰলৈ মনত পৰি থাকে? কি মনত পৰে? এটা কথা কৈছোঁ, এই বোলে আহিব সময় বোলে জেঠমহীয়া আছিল নহয়, বোলে নতুনকৈ বোলে নৈখনৰ কাষলৈ পানী আহিছিলে আৰু ৰঙালাও পৰা কৈ দিছোঁ বোলে পকা ৰঙালাও পৰা পকিছিলেহে বোলে ল'ৰাবিলাকে কথা নুশুনেতো হয় ৰঙালাও পৰা বোলে চিঙিলে নাই জানো। ইমান দিনে তীৰ্থত গৈ সাধু সংগত কৰি ঋষিমুনিৰ লগত কৃষ্ণ কথা পাতি ৰাম কথা শুনি ৰঙালাওলৈ মনত পৰি আছে। এইজনে আকৌ গালি পাইছে বোলে, হেৰি তুমি যে মানুহ আৰু কি আপুনি এতিয়া সেইবিলাক পাহৰিব পৰা নাই বোলে থক আপোনাকো জানো নহয় বোলে কি এই তীৰ্থলৈ আহোঁতে বোলে এবছৰমানৰ পিছত বোলে ঘটনা এটা কৰিছিলে বোলে কি ঘটনা মনত আছে আপোনাৰ কথা? এইজনে আকৌ ইজনক কৈছে, আমাৰ ইজনে ইজনৰ দুখ এটা ক'লে ইজনে দেখা নকলে ভাল নালাগে নহয়। এইটো বোলে মাকো বোলে কথাটো মনত আছে বোলে কি এই বোলে আমি যে এবাৰ অৰণ্য এখন পাৰ হ'বলৈ সোমাওঁতে এঘাৰ হৈ গৈছে বোলে গাঁওখনত আৰু থাকিমগৈ বুলি কৈছিলোঁ। তেনেকুৱাতে বোলে ছোৱালী 8জনী নে 10জনী ছোৱালী যে বোলে এনেকৈ দৌৰি গৈছে, তাই এজনী ছোৱালী বোলে ভৰি চেণ্ডেল চেণ্ডেল আছিলে অকণমান চিক চাক ধনী মানুহৰ ছোৱালীজন আহিছে, বোকাৰ বোলে পাৰ হ'ব যে নোৱাৰে, তুমি কেলে মই কি হ'ল তুমি কেলে ছোৱালীজনী কেনেকৈ দাঙি লৈ বোলে চুমা এটা খাই বোলে খোলা পাব দিয়া নাই তুমি তোমাকো বোলে মই জনা আছে নহয়। এইজনো সেই কাম কৰে, এওঁ ৰঙালাও ধৰিলে এওঁ সেই ছোৱালীজনী ধৰিলে। এওঁ আকৌ তেওঁ কৈছে ৰামদেৱে হৰিদেৱক কৈছে বোলে হেৰা মই বাৰু ছোৱালীজনী একোলা লৈছিলোঁ চুমা এটা খাব পৰাকৈ, মই এদিনে একোলা লৈছিলোঁ, তুমি যে আজি 5 বছৰ দিনে ছোৱালীজনী একোলা লৈয়ে আছা নে বুজালে? তুমি 5 বছৰ দিনে ছোৱালীজনী একোলা লৈয়ে আছা নে? এইদৰে গ'ল আৰু গৈ আছে আৰু সদায় পাতে। এদিন আৰু ক'লে বুজিছা মই নচলিব, মই আৰু স্বৰ্গ মইতো নৰক এইবিলাক একো নাজানো, এনেই আহিলোঁ, মই উভতিহে যাম। কি কৰি যাবা গৈ লাজ নালাগিব? গাঁৱৰ মানুহবিলাক আগুৰি ল'বনে? লগ নলগ ঘৰ নাপালোঁ, ক'ৰবাত মৰিলোঁ মৰিম, ক'ৰবাত জাপি মুঠিয়ে দৰকাৰ আছে। ধৈৰ্য ধৰাচোন, ধৈৰ্য বৰ মিঠা। আমি আজি 10 বছৰ হৈ গম পাইছে নাই তীৰ্থ কৰি ঘূৰি ফুৰিছোঁ। আমি এতিয়া হিমালয় পাবলৈ এদিন 1.5 দিনৰ বাট আছে ঘূৰিছে মানুহে থক থক এনে হিমালয়খন পাই আপুনি গতিলাভ কৰিব। এনেকুৱাতে বাটে বাটে মানুহ এজন আহিছে বগা কাপোৰ পিন্ধি ধুনীয়া আহি পেলাই কৈ হেৰি আপোনালোক দুজন চিনি পাইছোঁহে, আপোনাৰ নামটো হৰিদেৱ নহয় হয় কেনেকৈ চিনি পালে? মই গম পাইছোঁ অকণমান কথা আছে, আপোনাৰ নাম ৰামদেৱ বোলে হয়। আপোনালোকক লগ কৰিবলৈতো মোক প্ৰভুৱে পঠাইছে, আমি কোন বাৰু আপোনালোকে কচোন চিন্তা কৰি। আপোনাক দেখাত সাধু সন্তানজন আহিছে যি বুলিয়ে নাভাবক, আমাক প্ৰভুৱে পঠাই দিছে, আমি দেখুৱাই দিম আৰু বুলি কয় দুজনে সেৱা কৰিছে। আৰু আপুনি আমাক লগ কৰিবলৈ আহিছে সঁচাকৈ দেখুৱাই দিম আৰু আপুনি ভৱিষ্যত বৰ্তমান যদি চব জানে বোলে জানো আমাক যে লগ কৰিবলৈ আহিছে, আপুনি যে আমাক লগ কৰিবলৈ আহিছে, আমাৰ কথা প্ৰভুৱে কিবা কৈছে সেইবিলাক কৈছে মই সেইটো কৰিবলৈ আহিছোঁ বোলে কি কৈছে? আপোনালোক দুইজনৰে 100টা জন্মৰ পিছত বোলে আপোনালোক দুইজনৰ মুকুতি হ'ব। মই এই কথা ক'বলৈ আহিছোঁ গোবিন্দ কৃষ্ণ নাৰায়ণ, গোবিন্দ কৃষ্ণ নাৰায়ণ। আপোনালোকে 100টা জন্মৰ পিছত মুক্তি হ'ব। পোৱাৰ লগে লগে এইজনৰ মূৰ ঘূৰাই খাচ কৰে পৰি গ'ল হৈ বোলে ৰঙালাও খাচ কৰে পৰিলে আৰু পৰিলে আৰু পৰি হুচ আহিছে এটা জন্মতে পাই গৈছোঁ তাত ল'ৰাৰ পৰা যি পাব লাগে পালোঁ, মানুহজনীৰ পৰা কি পাব লাগে পালোঁ, ওচৰ চুবুৰীয়াৰ পৰা ককাই ভাইৰ পৰা শহুৰৰ ঘৰৰ পৰা যি পিতা পিতা কেহা যি সোপা পালোঁ সেই সোপাকে এই পাহৰিবৰ কাৰণে ইয়ালৈ আহিলোঁ। এইটো জন্মত একো কাম নাই, এনেকুৱাকে 100টা জন্মত আকৌ চুলুকা পাবলৈ আছে। এই কি মুকুতি চুকুতি কথা কয় মই বাদ দিয়ক, মই মুকুতি চুকুতি নাই, মই মৰি যাম কৰবাত আত্মহত্যা কৰি। এইজনৰ সিদ্ধান্ত। এইজনে আকৌ ৰামদেৱ বোলাজনে ক'লে হে প্ৰভু আপোনাক মই কাবৌ কৰি মই চৰণত ধৰি মিনতি কৰি কৰি মই গোহাৰি জনাইছোঁ, আপুনি সঁচাকৈ কওক
এশটা জন্মৰ পিছত কি মোৰ আমাৰ মুকুতি হ'ব বুলি প্ৰভুৱে কৈছে। কিন্তু এশটা জন্মৰ মই দিবই কি আৰু এইখন মুখেৰে ব্ৰহ্মমুখ ব্ৰহ্মাণ্ড মিছা নগলি মিছা কথা নাই। এশটা জন্মৰ পিছত তোমাৰ মুক্তি হ'ব। সঁচা তুমি ব্ৰহ্মমুখেৰে ক'ব বুলিছা যেতিয়া সঁচা এশটা জন্মৰ পিছত মোৰ মুক্তি। হে ৰাম তোমাৰ চৰণত মই খোজিলো ৰাম হে ৰাম হে ৰাম গোবিন্দ ভজো ৰাম 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 এইটো গাইছে ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম ৰাম ঐ ৰাম গোবিন্দ ভজো ৰাম 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 এই ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম ৰাম এই ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম 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 এইদৰে বহুত সময় নাম গাই ভাগি পৰিলা। দেৱকী নাৰদৰ নিজৰ জুলুঙাৰ পৰা কণ্ঠ উলিয়াই দিছে, বিধান ৰেপ দিছে, এইজনে ৰাম গাই আকৌ ভাগৰ মাৰে। হে প্ৰভু সঁচাকে কচোন সঁচাকে কওক মই কাবৌ কৰি মাৰিছো এই এশটা জন্মৰ পিছত মোৰ মুক্তি এইবোলে মুক্তি ইছ প্ৰভু মোৰ আৰু ইয়াত কি লাগিছে আৰু এশটা জন্মৰ পিছত মুক্তি। হে হৰি কি শুনিলো হৰি গো হে হৰি মই তোমাক ইনে ভজা নাই ভজিলো যে মই উদ্ধাৰ হলো। হৰি 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 গোবিন্দ ভজো 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 হৰি হৰি গোবিন্দ ভজো হৰি 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 আকৌ ভাগৰ লাগে। সাতটা বজাৰ পৰা নাম গাওঁতে নাৰদৰ কয় যে ৰাতিপুৱা পোহৰ হ'বলৈ হৈছে আৰু প্ৰায় 3টামান বাজিলে। আকৌ ভাগৰ মৰাৰ পিছত বোলে সঁচাকে আকৌ প্ৰভু হ'বই। আপুনি কি চিন্তা কৰে চিন্তা কৰা নাই মই হয় বুলি ভাবিহে মোৰ আনন্দ লাগিছে। কৃষ্ণানন্দতকৈ নাম নাই আনন্দ নাই। হে কৃষ্ণ তুমি সঁচাকৈ আনন্দময়। হে কৃষ্ণ মই তোমাক এনেই ভজা নাই সঁচাকৈয়ে মই এশ জন্মৰ পিছত মুক্তি। হে কৃষ্ণ 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 গোবিন্দ ভজো কৃষ্ণ 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 গোবিন্দ ভজো কৃষ্ণ 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 গোবিন্দ ভজো কৃষ্ণ কৃষ্ণ ও কৃষ্ণ গোবিন্দ ভজো কৃষ্ণ কৃষ্ণ
কৃষ্ণ নাম খাই গাই শেষ নহওঁতেই একদম চাট চাটকে বিজুলী মাৰিব ধৰিলে, বিজুলীৰ চেৰে এখন বিমান নামিব ধৰিলে। ইখন বিমানৰ পৰা ধুনীয়া সকলে আহিব, একদম দীপ বস্ত্ৰ পিন্ধি আহিও ইজনে ইংগিততে ফুৰিছিল, ইজনে আৰু কোনোবাই গাড়ী ঘূৰাই দিলে, কোনোবাই জুলি কাটি দিলে, ধুনীয়াকৈ নখ কাটি দিলে, দি লৈ দুজন মানে এনেকৈ আমাৰ দৰা সঁচালে যে কাপোৰ এনেকৈ আঁৰ কৰে, দুজন মানে আঁৰ কাপোৰ এনেকৈ দি দিয়ে, দুজন মানে সেই পুৰণি কাপোৰবিলাক পেলোৱাই পিন্ধাই আৰু কোনোবাই পানী ঢালি গা ধুৱাই আকৌ বেলেগ বস্ত্ৰ পিন্ধাই পিন্ধাইছে। আকৌ এখন বিমানৰ পৰা আহিছে তিনিটা কেইজনে, ইমান ধুনীয়া ধুনীয়া তিনিটা কেইজনে একদম ধুনীয়া বাচনত এনেকৈ আনি আটা চামুচৰ সৈতে একেবাৰে নিদিলে, একেবাৰে আটা চামুচৰ সৈতে খুৱাই দিছে। খোৱাৰ পিছত আকৌ এগৰাকীয়ে মুখখন ধুৱাই দিছে, এগৰাকীয়ে আকৌ বগা ৰুমাল এখনৰ সৈতে মুখখন ধুনীয়াকৈ মুচি দিছে। এজনে কৈছে আচৰিত কথা, ঐ প্ৰভু কিবা এটা কথা ভুল হ'ল নহয় বোলে, কি হ'ল? ৰাতিপুৱা পোহৰ হ'বলৈ অকণমান সময়ে আছে, যে কথাবিলাক উলট পালট হৈ গ'ল নহ'লে কি উলট পালট হৈ গ'ল? এই আপুনি 100 বছৰৰ পিছতে মুকুতি কথাটো কৈছিল, আছে কি হ'ল? এতিয়া যে মোক যে নিবলৈ আহিলেই মই গম পালোঁ না, দিব বিমানত এইসকল দিব আইসকল আহিছে, এইসকলে আহি মোক বৈকুণ্ঠলৈ নিবলৈ যে ইমানকৈ সাজপাৰ কৰি লৈছে, কথাটো কি বাৰু? আপোনাৰ কথাটো ভুল হ'ল নেকি? এই বোলে নাই হোৱা, তই ভুল কেলে ভুল হ'ব? মোৰ বিচাৰত ভুল নাই, তোৰ বিচাৰতো ভুল নাই। 100 বছৰৰ পিছত মুকুতি হ'ব বুলি কৈছিল, সঁচা। পিছে এখন নামে জনকক সময় নাপায়, তহঁতক আপুনি কিবা কৈতে নাপায়। তুমি এক নাম গাই এটা চাকৰি বজালে 1 কোটি জন্মৰ পাপ শেষ হয়, তুমি জানা নাজানা? নাজানো। তুমি নিজে মুকুতি হ'ব বুলি গম পায় প্ৰথমতে ৰাম গোবিন্দ ভজো প্ৰতিটো নাম আমি যে গাওঁ হৰি ৰাম শ্ৰী ৰাম, শ্ৰীৰামতে হৰিৰামতে বামনতে হয়নে? এই প্ৰতিটো এক নামতে এটা চাকৰি বজালেই 1 কোটি জন্মৰ পাপ হয়। নাম লেখাবলৈ নেপাহ কৰিব বাপাইসকল, প্ৰথম ক্লাছত নাই যদিও আপোনালোকে কম্পালচৰি ছাবজেক্ট হিচাপে লৈ লওক। এটা চাকৰিতে 1 কোটি জন্মৰ পাপ হয়, শেষ হয়। গতিকে তুমি এই ৰাতিটো হৰি ভজো, হৰি গোবিন্দ ভজো, হৰি হৰি, ৰাম গোবিন্দ ভজো, ৰাম ৰাম, শেষত কৃষ্ণ গোবিন্দ ভজো, কৃষ্ণ কৃষ্ণ। কিমান নাম গালা বোলে হিচাপ নাই নহয়। আপোনাৰ কিমান কোটি জন্মৰ পাপ শেষ হৈ গ'ল ঠিকনা নাই। গতিকে আপোনাক দিব্য বিমান আহি আৰু নিবলৈ লৈছে, আপুনি যাওক বলক, মই যাম আপোনাৰ লগত। এই বুলি কৈ 2 দিব্য বিমান সজাই পৰাই লৈ উঠিছে। তেনেকুৱাতে সেই ৰঙালাও হৰিদেৱ নিশ্চয় আৰু তেখেতে এই অচেতন হৈ সাৰ পাই আছিলে, চাই আছিলে গোটেই লীলা খেলাবিলাক। দেখিলে মোক কি এৰি থৈ যাবলৈ ওলালে বোলে, হয় বা পাপ বোলে। আপোনাক আৰু আমি এই ভাগ দিয়াৰ বাহিৰে আমাৰ এতিয়া গত্যন্ত নাই আৰু কৃষ্ণ। মই কি হ'ব এতিয়া মোৰ বোলে এনেকুৱাকে নাম ধৰক আৰু মই এখেতৰ সৈতে নাম গাওঁতে তেতিয়াও লগতে লোৱা চাকৰি বুজা হ'লেও কাম হ'ল। এতিয়া আমি নাম গাওঁতে আপোনালোকৰ চাকৰি নবুজাকৈ কোনোবা আছিল নেকি আকৌ? ঘৰতো বাপে যদি প্ৰসংগদানী লৈ বা ইভাগেও নামঘৰত নাম গাই আছে, আপুনি যদি শীঘ্ৰ ৰন্ধন কৰি আছে, হেতা পতা লৰাই থাকোঁতে বেলেগ কথা, তাত চাকৰি বজাই থাকিব। যদি পাপ যাব লাগে আপুনি য'তে নাথাকক তাতো মাৰি থাকিব চাকৰি, হা নাম গাই থাকিব। এইদৰে নাম গোৱাৰে অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ বন্ধ। আপোনালোক আমি পৰম ধন্য।